আছে এতিয়াহে চালো মই ইমান। নমস্কাৰ সকলোকে। আজি এটা সুন্দৰ নতুন ভিডিঅ'ৰ সৈতে মই পাপৰি আপোনালোকক মোৰ ব্লগ চেনেলটোলৈ স্বাগতম জনালোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আজি মই আহিছোঁ ঘৰত আৰু ইয়া বা আছে ইয়াতে। বায়ে পুৰা একদম কোন দিনতে মই আনিছিলোঁ খুৰমা, এতিয়াও আছে এতিয়াহে চালো মই ইমান দিন খোৱাই নাই। গমেই পোৱা নাই। বায়ে এটা ফেচ পেক লগাইছে, তাৰ মানে কি বুলি কয় এইটো বনোৱাটো, পেকৰ মানে যিটো মানে বনাইছে আৰু সেইটো পদ্ধতিটো দেখাইছে নিজৰ চেনেলত এয়া। আৰু এতিয়া পুৰা কাম কৰি আছে, এইবিলাক মিলাই আছে, চিজিল কৰি আছে বস্তুবিলাক। আৰু আমি আজি এতিয়া যাম ছট পূজাত যাম অলপ পিছত, 4টামান বজাত যাম আৰু এতিয়া 3টা বাজিলে, গতিকে চাই থাককচোন আজি আমি ক'ত যাওঁ। পুৰা একদম ধমাকা ভিডিঅ'। ওলালোঁ যাবলৈ আৰু এতিয়া মা ঘৰত থাকিব, আমি যাওঁ আৰু বা আৰু মই যাওঁ ছট পূজা চাব। মোৰ গেটআপটো দেখাই দিয়াচোন এইটো দি। তো আমি এতিয়া ক'লৈকে যোৱাৰ প্লেনিং আছে চাই লওঁ ক'ত ভাল হয়। কাছাৰী, উজান বজাৰ, শুক্লেশ্বৰ। ভাল হোৱা নাই এইটো ভিডিঅ', ডিলিট কৰোঁ। আৰু এয়া আমি এনেকৈ গেটআপত ওলাইছোঁ আৰু ড্ৰেছটো এনেকৈ পিন্ধি লৈছোঁ আৰু যাওঁ। ভিডিঅ' বনাই থাকিলে দেৰি হ'ব, আমি যাওঁ। স্কুটিত যাওঁ আমি, হেলমেট লৈ লৈছোঁ, দুয়োজনে হেলমেট লৈ লৈছোঁ। মই ড্ৰাইভিং কৰিব নাজানো, মই পিছফালে বহিম। আৰু এয়া আমাৰ স্কুটিখন ওলাই আছে আৰু ৰাতিপুৱা টাইমত ঠাণ্ডা দিয়ে নে জেকেট পিন্ধিছিলোঁ। ইমান মুচি নাথাকো, এনেও লেতেৰা হৈছে। উঠিম আৰু আমি এইবিলাক ড্ৰাইভিঙত আমি কেমেৰা চেমেৰা ইউজ নকৰোঁ, কাৰণ আমি ভাল মানুহ হয়। গতিকে ডাইৰেক্ট আমি যাই পোৱাৰ পিছতে আমি দেখুৱাম কি দেখা পাইছোঁ। এতিয়া লাড্ডু হ'ব। মোৰো ওলাই যাব এতিয়া, চুলিবিলাক মোৰো এনেকৈ ওলাই যাব। গাড়ী কিনি একো লাভে নাই, অহা যোৱাখিনি আৰু আমি ষ্টাইলখিনি একো কৰিব নোৱাৰোঁ। ঠিক আছে, আমি যাই পেলাই ৰাস্তাটোত কৈ আছোঁ, দেখুৱাই আছোঁ ক'ত যাই পাওঁ। এতিয়া আমাৰ হেলমেট পিন্ধাৰ পিছত আমাৰ মুখকেইখন এনেকুৱা দেখিছে, লুকছটো এনেকুৱা আহিছে। বলক আমি যাওঁ আৰু। চানমাৰীৰ পৰা আমি এতিয়া কাছাৰীৰ ফালে গৈ আছোঁ। मेरी से परनीत आ जाओ ना तो सही, ऐसी मन की है सच्ची, तुम हो सितारों की परे हुई गलती, सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी। চুলি তুলি ঠিক কৰি লৈছোঁ অলপমান, আৰু ইয়াতে আমি গাড়ীখন পাৰ্ক কৰি থৈ যাম, কাৰণ জামত সোমাই দিব নোৱাৰি, পিছত আকৌ তোমাৰ পাৰ্চটো লোৱা। আৰু ইয়াতে মোৰ পাৰ্চটো আছে, লৈ ল'লোঁ। আৰু হেলমেটটো থ'ব আছে, হেলমেট ল'ব লাগিব, মোৰ তাত থ'ব নোৱাৰি। জেগা নাই। চ' এতিয়া আমি যাম আৰু। বহুত কষ্ট হ'ল আহোঁতে, ৰাস্তাবিলাক ব্লক কৰি দিছে। চব ৰাস্তা ব্লক, এটা ৰাস্তা খোলা নাই। ঘূৰি ধূলি খাব অহাৰ নিচিনা হৈছে। পূৰা ঘূৰি আহি এতিয়া ফেঞ্চি বজাৰ ফুলগলিত গাড়ী থৈছোঁ, পাৰ্ক কৰিছোঁ। থৈ যাব অলপ ভয়ে লাগিছে, কাৰণ আৰু কি বা হয় গাড়ীখন টানি কৰি কোনফালে থৈ দিয়ে, কিন্তু উপায়ো নাই। চাব আহিছোঁ যেতিয়া আৰু চামেই আৰু। পুলিচ দাদাজনক কৈ থৈ যাওঁ নেকি, আছে এজন। ঠিক আছে, আমি এতিয়া যাওঁ আৰু কি দেখা চাওঁ। যাম আৰু अब तो आए जा हमको ले जाए जा, अब तो आए जा हमको ले जाए जा, अब तो आए जा। আৰু চাওক, আমি ইয়াতে আহি ফেঞ্চি বজাৰ পালোঁ, আৰু ইয়াত ফেঞ্চি বজাৰৰ ঘাটৰ ইফালে চাকি তাকি জ্বলাই থোৱা আছে বাৰু। আৰু এইবিলাক এনেকৈ গাড়ীবিলাক ৰৈ আছে, বহুত জাম হৈছে। আমি তাকে চাই আছোঁ অকণমান সময়।
আৰু এতিয়া ভাবিলোঁ আমি ঘৰলৈ ঘূৰিয়েই যাওঁ আৰু চাওকচোন এইখন ফেঞ্চি বজাৰত ব্ৰিজখন বনাইছে, কেনেকুৱা বনাইছে ব্ৰিজখন। একদম মানে জেট টাইপ বুলি ক'ব পাৰি, জেট তেনেকুৱাই আৰু বহুত ধুনীয়া লাগিছে ব্ৰিজখন। অলপমান দীঘলীয়া হয়, ওপৰৰ পৰা উঠি যায় আৰু খোজ কাঢ়িবলৈও বহুত ধুনীয়া, মানে ফটো চটো উঠিব বঢ়িয়া আৰু। আমি তাৰপিছত ঘূৰি আহি ইফালে মাছখোৱা পালোঁ। মাছখোৱাৰ পৰা গাড়ীখন ঘূৰাওঁতে দেখিলোঁ ইয়াতে ঘাট আছে, আমি ইয়াতে এবাৰ সোমাই যাওঁ বুলি ৰৈ দিলোঁ। আৰু ইয়াতে মানে বহুত মিউজিক বাজি আছে, গতিকে যিহেতু কপিৰাইট লাগিব পাৰে, গতিকে মই মিউট কৰি দিছোঁ। हमको ले जाए जा आए जा अब तो आए जा हमको ले जाए जा देखो आने जाने वाले सारे साथ खड़े हैं, कभी ना कभी मैंने भी तो ऐसे वैसे ख्वाब देखे हैं कि हम तो आस पास सास में और रात साथ बात करे क्यों ना रह लो ना अब तो आए जा हमको ले जा। চাওকচোন এতিয়া পূজা শেষে হৈ গৈছে, এইবিলাক চাকিবিলাক জ্বলি আছে আৰু মানুহবিলাক উভতি ঘৰলৈ গুচিয়ে গৈছে। গতিকে আমিও ঘৰলৈ উভতি যাওঁ আৰু, যিহেতু মানুহবোৰ উভতিছে গতিকে আমি ৰৈ থাকি লাভ নাই। আৰু চানমাৰীত আহি আমি এনেকৈ ম'ম' খালোঁ আৰু কণীৰ চপ আৰু মিঠাই লৈ আমি ঘৰলৈ উভতি আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু অলপমান থুলমূলকৈ ছট পূজাৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু মই চেষ্টা কৰোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে যাতে আপোনালোকে অকণমান হাঁহিব পাৰে আৰু সদায় পজিটিভ হৈ থাকিব পাৰে। আৰু সদায় মই নতুন নতুন সুন্দৰ সুন্দৰ ভিডিঅ' লৈ আহি থাকোঁ। এই ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। আজিলৈ আহিছোঁ, পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে।